এই পৃথিৱীত ক্ষণিকৰ বাবে হাতত ধৰা মানুহৰ অভাৱ নাই, অভাৱ হয় হাতত ধৰি জীৱনৰ শেষ পৰ্যন্ত কাষত থকা মানুহৰ। যেতিয়ালৈকে শিক্ষাৰ উদ্দেশ্য চাকৰি হৈ থাকিব তেতিয়ালৈকে সমাজত কেৱল চাকৰৰহে জন্ম হ'ব, মালিক নহয়। ডাঙৰ চাকৰ হোৱাতকৈ সৰু মালিক হ'বলৈ যত্ন কৰক, সুখত থাকিব। জীৱনত কাৰো লগত নিজকে তুলনা নকৰিব, যেনেকৈ চন্দ্ৰ সূৰ্যক তুলনা কৰিব নোৱাৰি, কিয়নো চন্দ্ৰ সূৰ্য নিজৰ নিজৰ সময়মতে উজ্বলে। যদি কিবা কাম কৰিবলৈ ভয় লাগে মনত ৰাখিব, এই ভয় এটা সংকেত যে আপোনাৰ কামটো প্ৰকৃততে বাহাদুৰিৰে ভৰা। যদি সেই কামত ভয় আৰু ৰিস্ক নাথাকে তেতিয়াতো সকলোৱে সেই কামকেই কৰিলেহেঁতেন। তিনিটা বস্তুৰ পতন নিশ্চিত: অহংকাৰ, মিথ্যাচাৰ আৰু হিংসাৰ। সাগৰ বিশাল হ'লেও নিজৰ সীমা পাৰ নকৰে, কিন্তু মানুহে ক্ষুদ্ৰ হৈও নিজৰ সীমা পাহৰি যায়। পৰিস্থিতি আমাৰ বাবে সমস্যা হৈ থিয় নিদিয়ে, কিন্তু যেতিয়া পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব নোৱাৰে তেতিয়া সেই পৰিস্থিতিয়েই সমস্যা হৈ থিয় দিয়ে।